তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি যাম মাজুলীৰ এখন মানে প্ৰধান যিখন সত্ৰ, যিখনৰ নাম হৈছে আউনীআটী সত্ৰ, সেইখন দেখুৱাবলৈ লৈ যাম আপোনালোকক। তো ব'লক ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, আমি এনেদৰে আহি বৰ্তমান পাই গ'লোহি আউনীআটী সত্ৰত। আৰু আগত এইফালে নব দাদা বা আৰু এনেকৈ গৈ আছে সকলো। আৰু ইয়াতো ইয়াৰ ভিতৰত পূৰা পানী, এই আলি যে ছিগিছিলে সেইকাৰণে ইয়াতো পূৰা পানী সোমাই গৈছিলে। হাই গাইছ, এইফালে ক'ৰবাত পানী হেৰি হৈ আছে আৰু এইফালে এয়া হৈছে মূল নামঘৰ। আৰু এইখনে হৈছে আউনীআটী সত্ৰ। আৰু বৰ্তমান আমি আউনীআটী সত্ৰৰ যিটো পূব দিশ বুলি কয়, পূব দিশৰ বহাসমূহৰ এইফালেদি আহি আছোঁ। মই আগতে আহিছোঁ, হ'লেও মানে এনেকৈ দাদাহঁতক দেখুৱাবলৈ আহিছোঁ। এইফালে নবৌ আহিছে, বা আহিছে। আমি ভাওনা চাবলৈ আহিছে, বন্ধ হ'বলগীয়া হ'ল আৰু সেইকাৰণে সপ্তাহে চাই যাম বুলি আহিলোঁ আৰু এনেই থাকি কি কৰিম। তাৰপৰা এইফালে চিগাটো চাবলৈ যাব নি? এইফালে অলপ দূৰ আগতহে ছিগিছিলে, জুগুনধাৰীত ছিগিছে। ইয়াত এইফালে এইবোৰ যে পানী হৈ আছে, এইবোৰ মানে নামঘৰৰ ওচৰতে, এইবোৰ চব তাৰ পানী ছিগিছিলে যে, তাৰ পানী ইয়াতো পানী হৈ গৈছিলে। এইফালে নামঘৰ এইটো চাইডত মাথাউৰিত আছিলে আকৌ মানুহবোৰ মানে ঘৰত পানী সোমোৱাৰ কাৰণে। আহিব কোনোবা, আহিবলৈ মন আছে যে সত্ৰ চাবৰ কাৰণে মাজুলী, আহি যাব। আমাক কণ্টেক্ট কৰিলে হ'ল, আমি ফুৰাবলৈ আহিম। আমাৰ সত্ৰ একদম বিখ্যাত। তো ফ্ৰেণ্ডছ, বৰ্তমান আমি আছোঁ আউনীআটী সত্ৰত। আৰু আউনীআটী সত্ৰৰে আমি এখন বহাত আছোঁ, যিজনৰ নাম হৈছে শ্ৰী বাপুৰাম বৰা শ্ৰাৱণী ৰাজমেধি। আৰু এইখন বহাত আছোঁ, আৰু এইখন বহাতে আমি দুটা কণমানি লগ পালোঁ। আৰু তোমাৰ নামটো কি? চিত্ৰকমল। আৰু এজন আছে, যিকেইজন বেছি দিন হোৱা নাই, আৰু এসপ্তাহমান হৈছে ইয়াত অহা। তোমাৰ নামটো কি? মনোজ দত্ত। মনোজ দত্ত। তুমি কেতিয়া আহিলা ইয়ালৈ? এসপ্তাহমান। তুমি ক'ৰ পৰা আহিছা? ডিগবৈৰ পৰা। অঁ, কাৰ লগত আহিলা ইয়ালৈ? দেউতাৰ লগত। দেউতাই থৈ গৈছেহি, আকৌ যাবাগে? কিমান বছৰ থাকিবা? ডাঙৰ হোৱালৈকে থাকিবা? অঁ, পাপাই আকৌ নিবহি নেকি? কেনেকুৱা লাগিছে? মাজে মাজে আহি থাকিব পাপা। ইয়াত থাকি কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। লগৰবোৰ পাইছা নহয় নে? আৰু ইমান সৰুতে মানে ইয়াত থৈ গৈছে, আৰু কি ক'ম মানে। এইজনৰ কিমান বছৰ হৈছে ভালকৈ? অঁ, তোমাৰ কিমান বছৰ হ'ল ইয়াত থকা? 6 বছৰ। মানে ইয়াত থকা 6 বছৰ হ'ল। কিমান বছৰ বয়সত আহিছিলা ইয়াত? 3 বছৰ। আৰু বহুত সৰুতে মানে ইয়ালৈ লৈ অহা হয়, আৰু সৰুৰ পৰাই মানে এই সত্ৰৰ পৰিৱেশত ৰাখি তেওঁলোকক মানে ইয়াতে মানে বিভিন্ন ধৰণৰ সত্ৰীয়া শিক্ষা দিয়া হয়, আৰু পঢ়া শুনাৰ লগতে সকলো ধৰণৰ মানে শিক্ষা ইয়াতে দিয়া হয়। আৰু এইটো কণমানিলৈ চব, ইয়ে অহা আজি জাষ্ট মানে এসপ্তাহ হৈছে। আৰু তেওঁ ভালদৰে মানে ইমান সুস্থ হয় যেন লগা নাই, তেওঁ কথা বতৰাবোৰ লাগিছে। তোমাৰ আৰু ঘৰত কোন কোন আছে? মা, পাপা আৰু জেঠাই আছে, মামা আছে, দাদা বা নাই? দাদা আছে, ভাইটিও আছে। আৰু মাত কথাবোৰ খুবেই মৰম লগা ল'ৰাটোৰ, আৰু সেইকাৰণে ভাবিলোঁ দেখুৱাওঁ আপোনালোককো। আপোনালোকক নিশ্চয় ভালকৈ ব্যৱসায় কৰিব চাগে দেই, কোনো চিন্তা কৰিব নালাগে। আৰু গুৰুৰ কথা মানিব, ধুনীয়াকৈ পঢ়া শুনা কৰিবা, ইয়াত থাকিবা, সকলো শিকিবা। মনত কৰিব নালাগে, ডাঙৰ হ'লে সেইটো ঘৰত পাই যাব, চিন্তা কৰিবা। টেক কেয়াৰ।
তোমাৰ ঘৰলৈ মনত পৰে নে? পৰে পৰে ফোন চোন কৰে নে বাবাহঁতে? বাবা ফোন নকৰে নকৰে কৰে নাম্বাৰটো হেৰাই থাকিলে নাম্বাৰটো হেৰাই থাকিলে মৰমত মই কেইটকামান ইহঁতক দিম এইটো দিয়া তুমি কৈ দিয়া বস্তুটো আৰু এইটো অবিনাশ দাই মৰমতে কিবা এটা দিছে কণমানিজনক দুইটা কিবা এটা খাবা দেই চিপছ এবিধি খাইবা দেই আৰু এনেদৰে বিভিন্ন ঠাইৰ পৰা ইয়াত মানে মাক বাপেকেও আনে কিছুমান আৰু ইয়াৰ মানে সত্ৰৰ যিখিনি মানে বুঢ়া ভকত হয় তেওঁলোকেও আনে এনেদৰে আনি পেলাই ইয়াতে ধুনীয়াকৈ শিক্ষা দিয়ে দিয়াৰ পিছত ইয়াতে ধুনীয়াকৈ ৰাখে আৰু আউনীআটী সত্ৰৰ যিটো মানে এৰিয়াটো হয় এইটো খুবেই বহুত ডাঙৰ এৰিয়া এইফালে চাওক আমি বৰ্তমান মাজভাগত আছোঁ এইফালে যিমান দূৰ আছে আৰু এইফালেও বৰ্তমান সিমানেই দূৰ আৰু এইফালে নামঘৰ আছে আমি এতিয়া নামঘৰৰ ফালে যাম আৰু নামঘৰৰ ওচৰত কি ক'ত আছে আমি সকলো দেখুৱাম এনেকুৱা পুখুৰী আছে অঁ আৰু ফুল আছে অঁ ধুনীয়া ধুনীয়া বস্তু আছে হে তুমি নামঘৰত নাম ল'বলৈ গৈছানে মই নাই যোৱা নাই যোৱা মই এই দাদাটো মনে যাম এই দাদাজন যায় তুমি যোৱা ভাওনা কৰিব গৈছিলে ভাওনা কৰিব গৈছিলে কালি তুমি ভাওনা কৰিব জানানে মই নাজানো নাজানা শিকিবাহে ন আহিছাহে নতুনকৈ দাদা বাই 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 দেই আমি এনেকৈ বহাৰ পৰা বৰ্তমান গুচি আহিলোঁ আহি পেলাই এতিয়া নামঘৰৰ ফালে যাম আৰু ইয়াত দুইফালে একদম দুটা পূৰা ডাঙৰ ডাঙৰ পুখুৰী আছে আৰু এই দুটাত একদম মানে পূৰা ডাঙৰ ডাঙৰ মাছ আছে আমি এতিয়া ওলাই আহি আছোঁ কামবিলাক ব্লগ নাই তাকে হাঁহ দি দিছোঁ আৰু এইফালে সত্ৰৰ ওচৰত আহি আমি এইখিনিতে এটা দেখি গ'লোঁ একুৰিয়াম আৰু একুৰিয়ামটো হৈছে এইটো আৰু ইয়াত এজোপা মানে তুলসী গছৰ মানে কুন্দা আছে যিটো এইখিনি সংৰক্ষণ কৰি থোৱা আছে আৰু এইটো ইয়াত সংৰক্ষণ কৰি থোৱা আছে এইটো দেখুৱাম আৰু এইটোৱে হৈছে সেই তুলসী খুঁটাটো যিটো ইয়াত সংৰক্ষিত কৰি থোৱা হৈছে মূল নামঘৰ আৰু এইফালে তাতে প্ৰভু ঈশ্বৰ ইয়াত বহি আছে আৰু ইয়াত বিশেষকৈ পালনামৰ সময়ত আৰু যেতিয়া দুবছৰৰ মূৰত ইয়াত ভাওনা সমাৰোহ অনুষ্ঠিত হয় তেতিয়া আহি ভাল লাগে এইখিনি পূৰা জামুক পৰি আছে জামুক ক'লা জামুক আৰু এইখনে হৈছে আউনীআটী সত্ৰ আৰু এয়া হৈছে মূল নামঘৰ আউনীআটী সত্ৰৰ যি ভিতৰত এতিয়া নাম প্ৰসংগ হৈ আছে কাৰণে এইফালে মূল দুৱাৰ বন্ধ কৰি থোৱা হৈছে আৰু ইয়াৰ সন্মুখতে এইখিনিত এটা আছে মিউজিয়াম আৰু এই মিউজিয়ামটোৰ ভিতৰত কেমেৰা এলাউ নাই নতুবা দেখুৱালোহেঁতেন কি আছে আৰু বৰ্তমান বন্ধও আছে এইটো মিউজিয়ামটো আৰু এই দুটা ডাঙৰ ডাঙৰ খোল লাগিছেনে এইটো দেখিছেনে এইফালে আছে লাইব্ৰেৰী আৰু ইয়াতে সংগ্ৰহালয়টোৰ কাষতে এটা কেইটামান পহু আছে এইটো ফেঞ্চিং মাৰি বেৰি থৈছে নেকি আগতকৈ অলপ মানে হেৰি কৰি দিলে এইবোৰ আগতে পূৰা মুকলি আছিলে মানে এতিয়া পূৰা ফেঞ্চিং মাৰি হেৰি কৰি দিলে আৰু ইয়াতে এনেদৰে গেটবোৰত
কিছুমান মাছৰ হেৰিয়ত এনেকৈ কিছুমান সংস্কৃতৰ শ্লোক লিখি থোৱা আছে, কিন্তু এইখিনি বুজি নাপাওঁ বাৰু আমি। কি লিখিছে মানে এইবোৰ? অত্যাধিক যুগে বাদ্য বৈৰাগ মুক্তি সাধক্য কলতো সৰ্বনাশয়া এইখিনি যে লিখি থৈছে এইটো কি ভাষা? বজালি নে আপোনাৰ সংস্কৃত? সংস্কৃত ন? আৰু ইয়াৰে এজন মানে বুঢ়া ভকতক সুধিলোঁ এইখিনি মানে যিখিনি লিখি থৈছে এইখিনিত কি ভাষাত লিখা আছে, আৰু সুধিলোঁ তেতিয়া কৈছে এইখিনি সংস্কৃত ভাষাত লিখা আছে। আৰু এইফালে ইয়াত আছে ইয়াৰ মূল নামঘৰ, আৰু তাৰ পৰা আমি এনেদৰে বৰ্তমান ওলাই আহি আছোঁ। ত' ফ্ৰেণ্ডছ, এইটোৱে আছিলে আউনীআটী সত্ৰৰ পৰা এটা সৰু ভিডিঅ'। আৰু এনেদৰে বৰ্তমান আমি আউনীআটী সত্ৰৰ চাৰিওকাষ ঘূৰিলোঁ, ঘূৰি পেলাই বৰ্তমান আহি এইফালে আউনীআটী সত্ৰৰ যিটো প্ৰৱেশ দ্বাৰ আছে তাত আমি পাই গ'লোহি।